মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এয়া দ্য এডভেঞ্চাৰ্ছ অফ টোটো নামৰ পাঠটিৰ অসমীয়া ভাঙনি। Have you ever had a baby monkey as a pet? তোমালোকে কেতিয়াবা কেঁচুৱা সৰু বান্দৰক পোহনীয়া কৰি ৰাখিছা নেকি? Toto is a baby monkey. Toto হৈছে এটা কণমানি বান্দৰ। Let's find out whether he is mischievous or docile. আৰু আমি এতিয়া এই পাঠটো পঢ়ি টোটো দুষ্ট নে শান্ত চাওঁ আহা। ইয়াত mischievous মানে হৈছে দুষ্ট আৰু docile মানে হৈছে শান্ত। Grandfather bought Toto from a Tonga driver for a sum of 5 rupees. ককাদেউতাই টোটোক ঘোঁৰাগাড়ী চালক এজনৰ পৰা 5 টকাত কিনিছিল। The Tonga driver used to keep the little red monkey tied to a feeding trough. ঘোঁৰাগাড়ী চালকজনে এই কণমানি ৰঙা বান্দৰটোক এটা জন্তুৰ দানা খোৱা চৰিয়াত বান্ধি ৰাখিছিল। And the monkey looked so out of place there that grandfather decided he would add the little fellow to his private zoo. আৰু বান্দৰটো তাত বান্ধি থোৱাত ইমান অনুপযুক্ত যেন দেখাইছিল, গ্ৰেণ্ডফাদাৰে সিদ্ধান্ত লৈছিল যে তেওঁ তেওঁৰ ব্যক্তিগত চিৰিয়াখানালৈ এই কণমানি বান্দৰটোক লৈ আহিব। Toto was a pretty monkey. টোটো এটা বৰ মৰমলগা বান্দৰ আছিল। His bright eyes sparkled with mischief beneath deep set eyebrows. তাৰ উঠঙা চেলাউৰিৰ তলত থকা উজ্জ্বল চকুজুৰি দুষ্টালিৰে জিলিকিছিল। And his teeth, which were a pearly white, আৰু তাৰ দাঁতবিলাক মুকুতাৰ দৰে বগা আছিল, were very often displayed in a smile that frightened the life out of elderly Anglo-Indian ladies. আৰু সেইবোৰ প্ৰায় হাঁহিলে প্ৰদৰ্শিত হৈছিল, যিয়ে নেকি বয়োবৃদ্ধ ইংগ-ভাৰতীয় মহিলাসকলক খুব বেয়াকৈ ভয় খুৱাইছিল। But his hands looked dried up as though they had been pickled in the sun for many years. কিন্তু তাৰ হাতবোৰ একেবাৰে শুকান দেখাইছিল, যেনিবা সেইবোৰ বহু বছৰ ধৰি ৰ'দত আচাৰৰ দৰে শুকোৱা হৈছিল। Yet his fingers were quick and wicked. তথাপিও তাৰ আঙুলিবোৰ আছিল খুব খৰতকীয়া আৰু দুষ্ট। And his tail, while adding to his good looks. আৰু তাৰ নেজডাল, যিডালে নেকি তাৰ সৌন্দৰ্য বঢ়াইছিল। Grandfather believed a tail would add to anyone's good look. গ্ৰেণ্ডফাদাৰে বিশ্বাস কৰিছিল যে নেজ এডালে যিকোনো জন্তুৰ সৌন্দৰ্য বঢ়ায়। Also served as a third hand. আৰু এই নেজডালে তাৰ তৃতীয় হাত হিচাপে কাম কৰিছিল। He could use it to hang from a branch. আৰু সি এই নেজডাল গছৰ ডালত ওলমিবলৈ ব্যৱহাৰ কৰিব পাৰিছিল। And it was capable of scooping up any delicacy that might be out of reach of his hands. আৰু হাতেৰে ঢুকি নোপোৱা যিকোনো বস্তু সি সহজতে থপিয়াই ল'ব পাৰিছিল। Grandmother always fussed when grandfather brought home some new bird or animal. গ্ৰেণ্ডমাদাৰে সদায় বিৰক্তি অনুভৱ কৰিছিল যেতিয়াই গ্ৰেণ্ডফাদাৰে কোনো নতুন জন্তু বা চৰাই ঘৰলৈ আনিছিল। So it was decided that Toto's presence should be kept a secret from her until she was in a particularly good mood. সেইকাৰণে এইটো সিদ্ধান্ত লোৱা হৈছিল যে টোটোৰ অৱস্থিতি তেওঁৰ পৰা গোপনে ৰখা হ'ব যেতিয়ালৈকে তেওঁৰ মুডটো ভাল নহয়, অৰ্থাৎ যেতিয়ালৈকে
গ্ৰেণ্ডমাদাৰে ভাল অনুভৱ নকৰে। Grandfather and I put him away in a little closet opening into my bedroom wall. Grandfather আৰু মই তাক মোৰ ৱালৰ সৰু কাভাৰ্ড এটাত সুমুৱাই ৰাখিছিলোঁ, where he was tied securely, or so we thought, to a peg fastened into the wall. আৰু ৱালত লাগি থকা হাকুটা এডালত সুৰক্ষিতভাৱে বান্ধি থৈছিলোঁ। A few hours later, when grandfather and I came back to release Toto, কিন্তু কিছু সময় পিছত যেতিয়া গ্ৰেণ্ডফাদাৰ আৰু মই ঘূৰি আহিছিলোঁ টোটোক এৰি দিবলৈ, we found that the walls, which had been covered with some ornamental paper chosen by grandfather, now stood out as naked brick and plaster. তেতিয়া আমি দেখিছিলোঁ বেৰখন যিখন নেকি গ্ৰেণ্ডফাদাৰে পচন্দ কৰা কিছুমান আলংকাৰিক কাগজেৰে ঢাকি ৰখা হৈছিল, এতিয়া সেই বেৰখন একেবাৰে খালী হৈ মাত্ৰ ইটা আৰু প্লাষ্টাৰহে ওলাই আছে। The peg in the wall had been wrenched from its socket. আৰু সেই বেৰত লাগি থকা হাকুটাডাল চকেটটোৰ পৰা জোৰেৰে টানি উলিয়াই অনা হৈছিল। And my school blazer, which had been hanging there, was in shreds. আৰু মোৰ স্কুলৰ ব্লেজাৰটো যিটো তাত ওলোমাই ৰখা হৈছিল সেইটো টুকুৰা টুকুৰ হৈ আছিল। I wondered what grandmother would say. মই আচৰিত হৈছিলোঁ যে আইতাই এতিয়া কি ক'ব। But grandfather did not worry. কিন্তু ককাই অৰ্থাৎ গ্ৰেণ্ডফাদাৰে একেবাৰে চিন্তিত হোৱা নাছিল। He seemed pleased with Toto's performance. তেওঁক টোটোৰ এই কাণ্ড কাৰখানা দেখি আনন্দিত হোৱা যেনহে দেখা গৈছিল। He is clever, said grandfather. Given time, I am sure he could have tied the torn pieces of your blazer into a rope and made his escape from the window. ককাই কৈছিল, সি বুদ্ধিয়ক, সি যদি সময় পালেহেঁতেন তোমাৰ ব্লেজাৰটোৰ টুকুৰাবোৰ একেলগ কৰি এডাল ৰছী বনালে হয় আৰু খিৰিকীৰে পলাই গ'ল হয়। His presence in the house still a secret. ঘৰখনত তাৰ উপস্থিতিটো এতিয়াও গোপনে আছিল। Toto was now transferred to a big cage in the servants' quarters where a number of grandfather's pets lived very sociably together. টোটোক এতিয়া এটা ডাঙৰ পিঞ্জৰালৈ লৈ যোৱা হৈছিল, যিটো নেকি ককাৰ ছাৰ্ভেণ্ট কোৱাৰ্টাৰত অৰ্থাৎ তেওঁৰ কাম কৰা মানুহবিলাকৰ ঘৰত আছিল, য'ত ককাৰ আন বহুতো পোহনীয়া জন্তুৱে একেলগে মিলিজুলি বাস কৰিছিল। A tortoise, a pair of rabbits, a tame squirrel, and for a while my pet goat. তাত আছে এটা কাছ, এযোৰ শহাপহু, এটা পোহনীয়া কেৰ্কেটুৱা আৰু কিছুদিনৰ বাবে মোৰ পোহনীয়া ছাগলীজনী। But the monkey would not allow any of his companions to sleep at night. কিন্তু এই বান্দৰটোৱে তাৰ সঙ্গীসকলক ৰাতি শুবলৈ দিয়া নাছিল। So grandfather, who had to leave Dehradun next day to collect his pension in Saharanpur, decided to take him along. হে ককাই যিয়ে নেকি দেহৰাদুনলৈ পিছদিনা পেঞ্চন ল'বলৈ চাহাৰানপুৰ যাব লগাত আছিল, তেওঁ সিদ্ধান্ত কৰিলে যে
তাকো লগত লৈ যাব। Unfortunately, I could not accompany grandfather on that trip. দুৰ্ভাগ্যবশতভাৱে ককাৰ এই যাত্ৰাত মই সংগ দিব পৰা নাছিলোঁ। But he told me about it afterwards. কিন্তু তেওঁ মোক এই বিষয়ে পিছত কৈছিল। A big black canvas kit bag was provided for Toto. এটা ডাঙৰ ক'লা মোটা কাপোৰৰ বেগ দিয়া হৈছিল। This with some straw at the bottom. আৰু এইটোৰ তলত অলপ খেৰ দিয়া হৈছিল। Became his new abode. আৰু এইটো তাৰ নতুন বাসস্থান হৈ পৰিছিল। When the bag was closed, যেতিয়া এই বেগটো বন্ধ কৰা হৈছিল, there was no escape. তাত পলাবলৈ কোনো সুৰুঙা নাছিল। Toto could not get his hand through the opening. টটোৱে বেগৰ মুখেৰে তাৰ হাত উলিয়াব পৰা নাছিল। And the canvas was too strong for him to bite his way through. আৰু বেগটোৰ কাপোৰখন তাৰ বাবে বহুতো মজবুত আছিল, সি কামুৰি বাহিৰ ওলাবৰ বাবে। His efforts to get out only had the effect of making the bag roll out on the floor or occasionally jump into the air. তাৰ ওলাই আহিবৰ বাবে কৰা প্ৰচেষ্টাৰ ফলত বেগটো মজিয়াত বাগৰি পৰিছিল আৰু মাজে মাজে সি জঁপিয়াই দিওঁতে বেগটো বতাহত ওপৰলৈ উঠি গৈছিল। An exhibition that attracted a curious crowd of onlookers on the Dehradun railway platform. আৰু ই এক প্ৰদৰ্শনী হৈ পৰিছিল যিয়ে আকৰ্ষণ কৰিছিল উৎসুক দৰ্শকৰ জুমক ডেৰাডুন ৰেলৱে প্লেটফৰ্মত। Toto remained in the bag as far as Saharanpur, but while grandfather was producing his ticket at the railway turnstile. Toto Saharanpurলৈকে গোটেই বেগটোতে আছিল। গ্ৰেণ্ডফাদাৰে যেতিয়া ৰেলৱে ট্ৰান্সটাইল অৰ্থাৎ a metal gate that allow one person at a time অৰ্থাৎ ৰেলৱে ষ্টেচনত গৈছিল, টটোৱে অকস্মাতে তাৰ মূৰটো বেগৰ বাহিৰলৈ উলিয়াই দিছিল। Toto suddenly poked his head out of the bag. অৰ্থাৎ টটোৱে হঠাৎ তাৰ মূৰটো বেগৰ বাহিৰলৈ উলিয়াই দিছিল। And gave the ticket collector a wide grin. আৰু টিকেট কালেক্টৰজনক দাঁত নিকটাই দিছিল। The poor man was taken aback. এই টিকেট কালেক্টৰ গৰাকী পিছুৱাই গৈছিল। But with great presence of mind. কিন্তু তেওঁৰ উপস্থিত বুদ্ধি and much to grandfather's annoyance আৰু ককাক বিৰক্তি দি he said, Sir, you have a dog with you. বিৰক্তি দি তেওঁ কৈছিল ককাক বিৰক্তি দি তেওঁ কৈছিল যে ছাৰ আপোনাৰ লগত এটা কুকুৰ আছে। You will have to pay for it accordingly. আৰু সেইমতে আপুনি ইয়াৰ বাবে পে কৰিব লাগিব। In vain did grandfather take Toto out of the bag. In vain did he try to prove that a monkey did not qualify as a dog or even as a quadruped. ককায়ে টোটোক বেগৰ পৰা উলিওৱাটো অথলে গৈছিল আৰু সেই বান্দৰটো যে কেতিয়াও কুকুৰ বা অন্য চাৰিঠেঙীয়া জন্তুৰ ভিতৰত নপৰে সেই কথা কোৱাটোও অথলে গৈছিল। ইয়াত কোৱাড্ৰাপ মানে হৈছে চাৰিঠেঙীয়া জন্তু। Toto was classified a dog by the ticket collector. Toto টিকেট কালেক্টৰ
জনে তাক কুকুৰৰ শ্ৰেণীতে ধৰিছিল। And 3 rupees was the sum handed over as his fare. আৰু ভাড়া হিচাপে 3 টকা পৰিশোধ কৰিবলগীয়া হৈছিল। Then grandfather, just to get his own back, ককায়ে তেওঁক শিকনি দিবৰ বাবে, to get his own back মানে হৈছে শিকনি দিয়া, শিকনি দিবৰ বাবে, took from his pocket our pet tortoise, পকেটত থকা পোহনীয়া কাছটো উলিয়ালে। And said, what must I pay for this? আৰু সুধিলে, এইটোৰ বাবে মই কিমান পইচা দিব লাগিব? Since you charge for all animals, যিহেতু আপুনি এই সকলোবোৰ জন্তুৰ পইচা লয় চাগে। The ticket collector looked closely at the tortoise. টিকেট কালেক্টৰ গৰাকীয়ে কাছটোক ওচৰৰ পৰা চাইছিল। Prodded it with his forefinger, আৰু তৰ্জনী আঙুলিৰে টুকুৰিয়াই চাইছিল। Gave grandfather a pleased and triumphant look, আৰু ককাৰ ফালে সন্তোষজনক আৰু বিজয়ীৰ চাৱনি দিছিল আৰু কৈছিল, কোনো চাৰ্জ নাই, ইট ইজ নট এ ডগ, অৰ্থাৎ কোনো ধৰণৰ পইচা দিব নালাগে, এইটো কুকুৰ নহয়। When Toto finally accepted by grandmother, he was given a comfortable home in the stable. যেতিয়া অৱশেষত টোটোক আইতাই গ্ৰহণ কৰিছিল, তেতিয়া তাক এটা ঘোঁৰা গাধ থোৱা ঠাই অৰ্থাৎ ষ্টেবলত আৰামদায়ক ঘৰ দিয়া হৈছিল। Where he had for a companion the family donkey Nana, য'ত তাৰ সংগী হিচাপে আছিল পোহনীয়া গাধ নানা। On Toto's first night in the stable, grandfather paid him a visit to see if he was comfortable. Totoৰ ষ্টেবলত প্ৰথম ৰাতি ককায়ে তালৈ অৰ্থাৎ ষ্টেবললৈ গৈছিল যে সি আৰাম অনুভৱ কৰিছেনে নাই, অৰ্থাৎ ককায়ে ষ্টেবললৈ গৈছিল এইটো চাবলৈ যে তাতে টোটোৱে আৰাম অনুভৱ কৰিছিল নে নাই। To his surprise, he found Nana without apparent cause pulling at her halter. আৰু গ্ৰেণ্ডফাদাৰে দেখিছিল যে নানা কোনো স্পষ্ট কাৰণ নোহোৱাকৈয়ে তাইৰ ৰছীডালত ধৰি টানি আছিল আৰু তাইৰ মূৰটো যিমান পাৰে সিমান সম্ভৱ খেৰৰ বোজাটোৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছিল। Trying to keep her head as far as possible from a bundle of hay, অৰ্থাৎ খেৰৰ বোজাটোৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছিল। Grandfather gave Nana a slap across her haunches. ককায়ে নানাক পিছফালে এটা থাপ্পৰ মাৰি দিছিল। And she jerked back, আৰু তাই জাপ মাৰি পিছুৱাই গৈছিল। Dragging Toto with her, আৰু টোটোকো তাই চোঁচৰাই লৈ গৈছিল। He had fastened on to her long ears, আৰু টোটো নানাৰ দীঘল কাণত তাৰ তীক্ষ্ণ দাঁতেৰে কামুৰি ওলমি আছিল। Ears with his sharp little teeth, অৰ্থাৎ তাইৰ তীক্ষ্ণ দাঁতেৰে কামুৰি ওলমি আছিল। অৰ্থাৎ he had fastened on to her long ears with his sharp little teeth, আৰু টোটোক নানাৰ দীঘল কাণত তাৰ তীক্ষ্ণ দাঁতেৰে কামুৰি ওলমি আছিল। Toto and Nana never became friends. Toto আৰু নানা আৰু কেতিয়াও বন্ধু হোৱা নাছিল। A great treat for Toto during cold winter evenings was the large bowl of warm water given him by grandmother for his bath. শীতকালীৰ ঠাণ্ডাৰ সন্ধিয়াবোৰত
টোটোৰ আন এটা ভাল লগা কথা আছিল আইতাই তাক গা ধুবলৈ দিয়া ডাঙৰ গৰম পানীৰ চৰিয়াটো। He would cunningly test the temperature with his hand. সি দুষ্টালিৰে তাৰ হাতেৰে পানীখিনিৰ উত্তাপ পৰীক্ষা কৰি চাইছিল। Then gradually step into the bath. আৰু লাহে লাহে গা ধুবলৈ আগবাঢ়িছিল। First one foot, then other. প্ৰথমতে এখন ভৰি তাৰপিছত আন এখন ভৰি। As he gradually step into as he had been me doing. যিদৰে মই কৰা দেখিছিল অৰ্থাৎ যিদৰে অথৰে কৰিছিল তেনেদৰে বান্দৰটোও পানীখিনি টেষ্ট কৰি পেলাই প্ৰথমতে এখন ভৰি তাৰপিছত আন এখন ভৰি দি পেলাই গা ধুব গৈছিল। Until he was into the water up to his neck. যেতিয়া ডিঙিলৈকে পানী অহালৈকে ই পানীত সোমাই গৈছিল। Once comfortable, he would take the soap in his hands or feet and rub himself all over. এবাৰ আৰাম অনুভৱ কৰাৰ পিছত তাৰ হাত আৰু ভৰিত চাবোন লগাইছিল আৰু গোটেই গাত ঘঁহিছিল। When the water became cold, he would get out and run as quickly as he could to the kitchen fire in order to dry himself. যেতিয়া পানীখিনি ঠাণ্ডা হৈছিল তেতিয়া সি পানীখিনিৰ পৰা যিমান পাৰে সিমান বেগাই পাকঘৰলৈ দৌৰিছিল। In order to dry himself. তাক নিজক শুকুৱাবলৈ। If anyone laughed at him during this performance, Toto's feeling would be hurt. যদি কোনোবাই তাক দেখি হাঁহিলেহেঁতেন তাৰ কাণ্ড কাৰখানা দেখি টোটোৰ মনত আঘাত লাগিলেহেঁতেন। And he would refuse to go on with his bath. আৰু গা ধুবলৈ সি কেতিয়াও নগ'লে হয়। One day, Toto nearly succeeded in boiling himself alive. এদিনাখন টোটোৱে কোনোমতেহে নিজক জীয়াই উতলোৱাৰ পৰা ৰক্ষা পৰিছিল। A large kitchen kettle had been left on the fire to boil for tea. এটা ডাঙৰ কেটলিত পাকঘৰত জুইৰ ওপৰত ৰখা হৈছিল চাহৰ বাবে পানী উতলাবলৈ। And Totoৱে finding himself with nothing better to do, টোটোৱে নিজৰ কোনো কাম নথকাৰ বাবে decided to remove the lid. ঢাকনিখন গুচাই পেলাবলৈ ঠিক কৰিছিল। Finding the water just warm enough for a bath. আৰু পানীখিনি গা ধুবৰ জোখাৰে গৰম হোৱা দেখি সি তাত সোমাই পৰিছিল। He got in. সি সোমাই পৰিছিল with his head sticking out from the open kettle. আৰু তাৰ মূৰটো বাহিৰলৈ উলিয়াই ৰাখি সেই খোলা কেটলিটোৰ মুখেৰে অৰ্থাৎ সি কেটলিটোৰ ভিতৰত সোমাই পৰিছিল আৰু কেটলিৰ খোলা মুখখনেৰে সি তাৰ মূৰটো বাহিৰলৈ ওলাই ৰাখিছিল। This was just fine for a while. এইটো অলপ সময়ৰ বাবেহে ভাল লগা আছিল। Until the water began to boil. যেতিয়ালৈকে পানীখিনি উতলালৈকেহে এইটো অলপ সময়ৰ কাৰণেহে ভাল লগা আছিল। Toto then raised himself a little. টোটোৱে তেতিয়া নিজক অলপ ওপৰলৈ উঠাইছিল। But finding it cold outside. কিন্তু যেতিয়া বাহিৰত ঠাণ্ডা অনুভৱ কৰিছিল sat down again. সি পুনৰ বহি গৈছিল। He continued hopping up and down for some time. সি কিছু সময় এইদৰে উঠা নমা কৰি আছিল।
until grandmother arrived and hauled him, half-boiled, out of the kettle. গ্ৰেণ্ডমাদাৰে আহি তাক কেটলিৰ বাহিৰলৈ নুলিয়ালেহেঁতেন সি আধা বইল আধা উতলা হ'লহেঁতেন. If there is a part of the brain especially devoted to mischief, that part was largely developed in Toto. যদিহে মগজুৰ এটা অংশ আছে বিশেষকৈ দুষ্টালিৰে ভৰা কামৰ বাবে, that part was largely developed in Toto. সেই অংশটো টোটোৰ ক্ষেত্ৰত বহুত বেছিকৈয়ে বিকশিত আছিল. He was always tearing things to pieces. সি সদায়ে বস্তুবোৰ টুকুৰা কৰি ছিঙি পেলাইছিল. Whenever one of my aunts came near him, he made every effort to get hold of her dress and tear a hole in it. যেতিয়া মোৰ এগৰাকী আণ্ট তাৰ ওচৰলৈ আহিছিল, তেওঁ পোছাকত ধৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলাইছিল আৰু তেওঁৰ পোছাকত সি এটা বিন্ধা কৰিছিল. One day at lunchtime, a large dish of pulao stood in the center of the dining table. এদিন এখন দুপৰীয়াৰ আহাৰৰ সময়ত পোলাওৰ এখন ডাঙৰ ঠাইল ডাইনিং টেবুলৰ মাজত ৰখা হৈছিল. We entered the room to find Toto stuffing himself with rice. আমি যেতিয়া ৰুমটোত এণ্টাৰ কৰিছিলোঁ, ৰুমটোৰ ভিতৰত সোমাইছিলোঁ, তেতিয়া আমি তাক দেখিছিলোঁ সি ভাত খাই আছে. My grandmother screamed and Toto threw a plate at her. তেতিয়া গ্ৰেণ্ডমাদাৰে চিঞৰিছিল আৰু টোটোৱে প্লেট এখন তেওঁলৈ দলিয়াই দিছিল. One of my aunts rushed forward and received a glass of water in the face. মোৰ এগৰাকী আণ্টে যেতিয়া আগবাঢ়ি গৈছিল আৰু তেতিয়া মুখত এগিলাচ পানী তেওঁৰ মুখত পাইছিল. অৰ্থাৎ আনগৰাকীয়ে যেতিয়া আগবাঢ়ি গৈছিল টোটোৰ ফালে, তেতিয়া টোটোৱে কি কৰিছিল? এগিলাচ পানী তেওঁৰ মুখলৈ দলিয়াই দিছিল. When grandfather arrived, Toto picked up the dish of pulao and made his exit through a window. যেতিয়া গ্ৰেণ্ডফাদাৰ আহিছিল, টোটোৱে পোলাওৰ ডিছখন লৈ খিৰিকীৰ বাহিৰ হৈ গৈছিল. We found him in the branches of the jackfruit tree. আমি তাক এডাল কঁঠাল গছত পাইছিলোঁ. The dish still in his arms. আৰু ডিছখন অৰ্থাৎ থালখন তেতিয়াও তাৰ হাতত আছিল. He remained there all afternoon. সি গোটেই আবেলিটো তাত আছিল. Eating slowly through the rice, determined on finishing every grain. আৰু ভাতখিনি অৰ্থাৎ পোলাওখিনি এনেদৰে পোলাওখিনি খাই আছিল. সি যেন প্ৰত্যেকটো ভাতৰ দানা খাবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল. He remained there all afternoon, eating slowly through the rice, determined on finishing every grain. সি গোটেই আবেলিটো তাত আছিল আৰু লাহে লাহে ভাত অৰ্থাৎ পোলাওখিনি খাই আছিল. সি যেন প্ৰত্যেকটো ভাতৰ দানা খাবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল. And then, in order to spite grandmother, who had screamed at him, he threw the dish down from the tree. গ্ৰেণ্ডমাদাৰক সি আঘাত দিবৰ বাবে যিয়ে নেকি তেওঁৰ ওপৰত চিঞৰিছিল, সি ডিছখন গছৰ পৰা তলত দলিয়াই দিছিল. And chattered with delight when it broke into 100 pieces. আৰু সি আনন্দতে চিঞৰিছিল যেতিয়া সেইখন ভাঙি 100 piece অৰ্থাৎ বহু টুকুৰা হৈ পৰিছিল. Obviously, Toto was not a sort of pet we could keep for long. এইটো স্পষ্ট আছিল যে টোটো এনেকুৱা জন্তু নাছিল যে তাক দীৰ্ঘদিন ধৰি ৰাখিব পাৰি.
Even grandfather realized that, আনকি গ্ৰেণ্ডফাদাৰেও অৰ্থাৎ ককা দেউতায়েও এইটো বুজি পাইছিল। We were not well to do and could not afford the frequent loss of dishes, clothes, curtains and wallpaper. আমি ইমানো সম্পত্তিশালী বা সমৃদ্ধিশালী নাছিলোঁ আৰু সঘনাই ভাঙি থকা ডিছ অৰ্থাৎ প্লেট, কাপোৰ, পৰ্দা, ৱালপেপাৰ আদি আনি থকা সামৰ্থ্যও নাছিল। So grandfather found the ট্ৰংগা ড্ৰাইভাৰ। সেইকাৰণে ককা দেউতায়ে ঘোঁৰাগাড়ী চালকজনক বিচাৰি উলিয়ালে and sold Toto back to him। আৰু টোটোক পুনৰ তেওঁলৈ বিক্ৰী কৰি দিলে for only 3 rupees, মাত্ৰ 3 টকাত। এয়া আছিল দ্য এডভেঞ্চাৰ্ছ অফ টোটো নামৰ পাঠটিৰ অসমীয়া ভাঙনি। তোমালোকে নিশ্চয় বুজি পাইছা, আৰু তোমালোকে যদি এই পাঠটোৰ অসমীয়া ভাঙনিৰ পৰা অলপ হ'লেও উপকৃত হৈছা বা বুজি পাইছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।